হেল্ল' এভৰিৱান, ই-কক্ষা ইনষ্টিটিউট ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই পুনৰ আহিছোঁ আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সাম 2023ৰ কাৰণে ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত মই কিছু ইম্পৰ্টেণ্ট প্ৰশ্ন লৈ আহিছোঁ। 10টা ইম্পৰ্টেণ্ট প্ৰশ্ন যিবোৰ প্ৰশ্ন মই নিজে বাছি মই উলিয়াইছোঁ, আৰু সেই 10টা প্ৰশ্ন খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন, আৰু ইয়াৰ ভিতৰত পৰীক্ষাত যিকোনো এটা থকা সম্ভাৱনা খুবেই বেছি। গতিকে খুব সোনকালে আমাৰ আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সাম হ'ব, তাৰ কাৰণে এডভাৰটাইজ ওলাব। গতিকে আপোনালোকে ইয়াৰ কাৰণে এতিয়াৰ পৰা প্ৰস্তুতি আৰম্ভ কৰি দিয়ক। যিসকলে আৰম্ভ কৰা নাই তেওঁলোকে আৰম্ভ কৰি দিয়ক, আৰু যিসকলে কৰি আছে তেওঁলোকে কণ্টিনিউ কৰি গৈ থাকক। গতিকে আজি মই পলম নকৰি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই 10টা ইম্পৰ্টেণ্ট প্ৰশ্ন লৈ আহিছোঁ ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত। আহক সেইখিনি আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটো হ'ল, দ্য টেম্পল অফ সোমনাথ which was destroyed by Sultan Mahmud was dedicated to Lord Dash. সুলতান মাহমুদে ধ্বংস কৰা সোমনাথ মন্দিৰ কাৰ প্ৰতি উৎসৰ্গা কৰা হৈছিল, মানে দেশ প্ৰতি উৎসৰ্গা কৰা হৈছিল। এতিয়া অপশ্যনকেইটা দিয়া আছে, অপশ্যনকেইটা চাই ল'ব। অপশ্যন এ বিষ্ণু, অপশ্যন বি শিৱ, অপশ্যন চি সূৰ্য, আৰু অপশ্যন ডি গণপতি। মই ইয়াতে ইংলিছ আৰু এছামিছ মিডিয়াম দুটাতে দিছোঁ। যিসকলে ইংলিছ মিডিয়ামত পৰীক্ষা দিব বিচাৰে তেওঁলোকৰ বাবে সুবিধা হ'ব, আৰু যিসকলে অসমীয়া মিডিয়ামত দিব বিচাৰে তেওঁলোকৰ কাৰণে সুবিধা হ'ব। গতিকে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো কি হ'ব? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শিৱ। এতিয়া আমি দ্বিতীয় প্ৰশ্নলৈ আগবাঢ়োঁ। দ্বিতীয় প্ৰশ্নটো কি আছে চাওঁ। দ্বিতীয় প্ৰশ্নটো আছে, দ্য ৰক কাট টেম্পলছ অফ মহাবলীপুৰম ৱেৰ বিল্ড আণ্ডাৰ দ্য পেট্ৰনেজ অফ দ্য ডেছ। মহাবলীপুৰমৰ শিলত কটা মন্দিৰ ডেছ ৰজাৰ পৃষ্ঠপোষকতাত নিৰ্মাণ কৰা হৈছিল। আৰু ইয়াৰে অপশ্যনকেইটা হ'ল, অপশ্যন এ চোলা কিংছ চোল ৰজা, অপশ্যন বি পাণ্ডিয়া কিংছ পাণ্ডিয়া ৰজা, অপশ্যন চি পল্লৱ কিংছ পল্লৱ ৰজা, আৰু অপশ্যন ডি শতবাহনা কিংছ সাতবাহন ৰজা। আৰু ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব? আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি পল্লৱ ৰজা, পল্লৱ কিংছ। আপোনালোকে আমাৰ ভিডিঅ'বোৰ খুব গুৰুত্ব সহকাৰে চাব আৰু নোট কৰি ল'ব যিমান পাৰে। আৰু গতিকে আমাৰ যিহেতু অলৰেডি চাকৰিৰ কাৰণে এডভাৰটাইজমেণ্ট ওলাবই, গতিকে আপোনালোকে নিজকে প্ৰস্তুত কৰি ল'ব। আপোনালোকে প্লে' ষ্ট'ৰৰ পৰা আমাৰ মোবাইল এপ ই-কক্ষা ডিজিটেল শ্ৰেণীকক্ষ ডাউনলোড কৰি ল'ব পাৰে। তাতে আমাৰ মক টেষ্টৰ সুবিধা আছে। আপোনালোকে মক টেষ্ট দি নিজকে পৰীক্ষাৰ কাৰণে সাজু কৰিব পাৰিব। গতিকে আপোনালোকে প্লে' ষ্ট'ৰত গৈ আমাৰ এপটো পাই যাব। লগতে আমাৰ হোৱাটছএপ গ্ৰুপৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ, টেলিগ্ৰাম চেনেলৰ লিংক দি দিছোঁ, আৰু বিশেষকৈ মোৰ লগত যদি ডাইৰেক্টলি কানেক্ট হ'ব বিচাৰে তেন্তে মোৰ চেনেলৰ লিংক, হোৱাটছএপ চেনেলৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ। তাতো ক্লিক কৰি আপোনালোকে মোৰ চেনেল ফ'ল' কৰিব পাৰে। গতিকে মই তাতে কিছুমান ইনফৰমেশ্যন মই আপলোড কৰি থাকিম, কিছুমান কথা মই জনাই থাকিম, কিছুমান ভিডিঅ' মই দি থাকিম। আপোনালোকে মোৰ লগত ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰিব। গতিকে আহক নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ। নেক্সট প্ৰশ্নটো কি আছে? নেক্সট প্ৰশ্নটো আছে, দ্য মেইন কেৰেক্টাৰিষ্টিক অফ দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ৱাজ। সিন্ধু সভ্যতাৰ মূল বৈশিষ্ট্য কি আছিল? অপশ্যন এ টাউন প্লেনিং নগৰ পৰিকল্পনা, অপশ্যন বি ড্ৰেইনেজ ছিষ্টেম নলা নৰ্দমাৰ প্ৰণালী, অপশ্যন চি ৱেল লেইড আউট ৰোডছ সুন্দৰকৈ নিৰ্মিত পথ, আৰু অপশ্যন ডি পাকা হাউচেছ পকী ঘৰ। আৰু ইয়াৰে শুদ্ধ উত্তৰটি কি হ'ব? ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি ড্ৰেইনেজ ছিষ্টেম নলা নৰ্দমা প্ৰণালী। নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ। নেক্সট প্ৰশ্নটো কি আছে চাওঁ। নেক্সট প্ৰশ্নটো আছে, দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ইজ ন'ন এজ প্ৰি আৰিয়ান চিভিলাইজেশ্যন বিকজ অফ দ্য এভিডেন্স অফ ডেছ। ডেছ প্ৰমাণৰ কাৰণে হিন্দু সভ্যতাক প্ৰাক আৰ্য সভ্যতা বুলি জনা যায়। কি প্ৰমাণৰ কাৰণে হিন্দু সভ্যতাক প্ৰাক আৰ্য সভ্যতা বুলি জনা যায়? আৰু ইয়াৰে অপশ্যনকেইটা দিয়া আছে। অপশ্যন কি আছে? আৰ্ট চিত্ৰ, অপশ্যন এ, অপশ্যন বি কপাৰ তাম, অপশ্যন চি পটেৰী মৃৎশিল্প, অপশ্যন ডি স্ক্ৰিপ্ট লিপি। আৰু ইয়াৰে শুদ্ধ উত্তৰটি কি হ'ব? ইয়াৰে শুদ্ধ উত্তৰটি হ'ব স্ক্ৰিপ্ট লিপি। মানে সিন্ধু সভ্যতাক প্ৰাক আৰ্য সভ্যতা বুলি জনা যায় কাৰ প্ৰমাণৰ বাবে? স্ক্ৰিপ্ট মানে লিপিৰ প্ৰমাণৰ বাবে। নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ। 5 নম্বৰ প্ৰশ্ন,
5 নম্বৰ প্ৰশ্নটো কি আছে দ্য সাইট অফ হৰপ্পা ইজ লোকেটেড অন দ্য বেংক অফ ৰিভাৰ ডেছ হৰপ্পা ক্ষেত্ৰ কোন নদী পাৰত অৱস্থিত ইয়াৰ অপশ্যন কেইটা দিয়া আছে অপশ্যন এ সৰস্বতী অপশ্যন বি ইণ্ডাছ সিন্ধু নদীৰ পাৰত অপশ্যন চি বিচ বিপাশা অপশ্যন ডি ৰবি আৰু ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটি হ'ব অপশ্যন ডি ৰবি আপোনালোকে আমাৰ মোবাইল এপটোত আপোনালোকে ডাউনলোড কৰি ল'ব প্লে ষ্ট'ৰৰ পৰা আৰু তাতে আমি সম্পূৰ্ণ কোৰ্চ আমাৰ কিছুমান উপলব্ধ আছে আমাৰ একাডেমিক কোৰ্চো আমাৰ উপলব্ধ আছে 9-10ৰ আৰু যিসকলে কম্পিউটাৰ শিকিব বিচাৰে কাৰণ যেহেতু আপোনালোকে কম্পিটিটিভ এক্সাম পাছ কৰাৰ পিছত আপোনালোকৰ কম্পিউটাৰৰ আপোনালোকৰ প্ৰেক্টিকেল আৰম্ভ হ'ব মানে এক্সাম আৰম্ভ হ'ব প্ৰেক্টিকেল এক্সাম তাতে আপোনালোকে বহুত কিবা কিবি কৰিব দিব আপোনালোকৰ এক্সেল ৱৰ্ড পাৱাৰ পইণ্টত গতিকে তাৰ কাৰণে আমাৰ সম্পূৰ্ণ কোৰ্চ অলৰেডি এভেইলেবল আছে আমাৰ ইউটিউব চেনেলতো আছে লগতে আমাৰ মোবাইল এপ ইকক্ষা ডিজিটেল শ্ৰেণীকক্ষতো উপলব্ধ আছে আপোনালোকে গৈ তাতে চাই ল'ব পাৰিব এতিয়া আহোঁ নেক্সট প্ৰশ্নলৈ নেক্সট প্ৰশ্নটো কি আছে 6 নম্বৰ প্ৰশ্নটো আছে দ্য এক্সপাউণ্ডাৰ অফ য়োগা ফিলচফি ইজ যোগ দৰ্শনৰ ব্যাখ্যাকাৰী হ'ল কোন মানে যোগ দৰ্শনৰ ব্যাখ্যাকাৰী কোন অপশ্যন এ পতঞ্জলি অপশ্যন বি গৌতম অপশ্যন চি জামিনী অপশ্যন ডি শংকৰাচাৰ্য আৰু ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটি হ'ব অপশ্যন এ পতঞ্জলি হ'ল যোগ দৰ্শনৰ ব্যাখ্যাকাৰী আমি 7 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ো লাষ্ট প্ৰশ্ন নহয় নেক্সট প্ৰশ্ন 7 নম্বৰ প্ৰশ্নটো কি আছে হুইচ ওৱান অফ দ্য ফলোয়িং ৱাজ নট এন ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ছাইট তলৰ কোনখন ক্ষেত্ৰ সিন্ধু সভ্যতাৰ ক্ষেত্ৰ নহয় এতিয়া অপশ্যন কেইটা দিয়া আছে অপশ্যন এ লোথাল অপশ্যন বি পাটলিপুত্ৰ অপশ্যন চি ৰংপুৰ অপশ্যন ডি সুৎকা গেণ্ডৰ আৰু ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি পাটলিপুত্ৰ আমি নেক্সট 8 নম্বৰ প্ৰশ্নলৈ আগবাঢ়োঁ 8 নম্বৰ প্ৰশ্নটো কি আছে 8 নম্বৰ প্ৰশ্নটো আছে হুইচ ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট ডিভিনিটি অফ ঋগবেদৰ আটাইতকৈ পূজনীয় দেৱতা কোন আছিলে ঋগবেদৰ আটাইতকৈ পূজনীয় দেৱতা কোন আৰু ইয়াৰে অপশ্যন কেইটা দিছে অপশ্যন এ মৰুত অপশ্যন বি অগ্নি অপশ্যন চি শক্তি অপশ্যন ডি ইন্দ্ৰ আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ল অপশ্যন ডি ইন্দ্ৰ 9 নম্বৰ প্ৰশ্নলৈ আগবাঢ়োঁ 9 নম্বৰ প্ৰশ্নটো কি আছে 9 নম্বৰ প্ৰশ্নটি আছে হুইচ এনিমেল ফিগাৰ্ছ most ইন দ্য কেভ পেইণ্টিংছ অফ মেষ্টলিথিক এজ মধ্যপ্ৰস্তৰ যুগৰ গুহাবোৰত কোনবিধ জন্তুক বেছিকৈ খোদিত কৰা হৈছিল এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন আপোনালোকে গোটেইকেইটা প্ৰশ্নই ইম্পৰ্টেণ্ট আপোনালোকে প্ৰত্যেকটো প্ৰশ্ন আপোনালোকে নোট কৰি ল'ব পঢ়ি ল'ব মনত ৰাখিবলৈ চেষ্টা কৰিব এবাৰ আপোনালোকে মনত নাথাকিলে আপোনালোকে ভিডিঅ'টো বাৰে বাৰে চাব আপোনালোকে কিন্তু আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব ইয়াৰ পৰা যিকোনো এটা প্ৰশ্ন অহাৰ সম্ভাৱনা খুবেই বেছি আছে সেইকাৰণে মই বাছি মই 10টা প্ৰশ্ন উলিয়াইছোঁ ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা এই 10টা প্ৰশ্ন মই আৰু দি দিম কিন্তু বৰ্তমানলৈকে মই 10টা প্ৰশ্ন বাছি উলিয়াইছোঁ এই 10টাৰ ভিতৰত এটা থকাৰ সম্ভাৱনা খুবেই বেছি গতিকে প্ৰশ্নটো কি আকৌ এবাৰ কৈ দিছোঁ হুইচ এনিমেল ফিগাৰ্ছ most ইন দ্য কেভ পেইণ্টিংছ অফ মেছলিথিক এজ মধ্যপ্ৰস্তৰ যুগৰ গুহাবোৰত কোনবিধ জন্তুক বেছিকৈ খোদিত কৰা হৈছিল ইয়াৰ অপশ্যন এ বাফেলো মহ অপশ্যন বি ডিয়েৰ হৰিণা অপশ্যন চি টাইগাৰ বাঘ অপশ্যন বি বিয়েৰ ভালুক আৰু ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি ডিয়েৰ হৰিণা বেছিকৈ খোদিত কৰা হৈছিল মধ্যপ্ৰস্তৰ যুগৰ গুহাবোৰত আমি লাষ্ট প্ৰশ্নলৈ আগবাঢ়োঁ 10 নম্বৰ প্ৰশ্ন 10 নম্বৰ প্ৰশ্নটো কি আছে হুইচ ওৱান অফ দ্য ফলোয়িং ৱাজ নট কাল্টিভেটেড ইন দ্য হৰপ্পা চিভিলাইজেশ্যন তলৰ কোনবিধ খেতি হৰপ্পা সভ্যতাত কৰা হোৱা নাছিল মনত ৰাখিব প্ৰশ্ন কৰা হৈছিল বুলিও আহিব পাৰে কৰা হোৱা নাছিল বুলিও তো প্ৰশ্নটো মই ইয়াতে কি দিছোঁ যে তলৰ কোনবিধ খেতি হৰপ্পা সভ্যতাত কৰা হোৱা নাছিল আৰু ইয়াৰে অপশ্যন কেইটা আছে অপশ্যন এ মাষ্টাৰ্ড সৰিয়হ অপশ্যন বি বাৰ্লি অপশ্যন চি চুগাৰ কেন কুঁহিয়াৰ অপশ্যন ডি চেচামাম তিল আৰু ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি চুগাৰ কেন কুঁহিয়াৰৰ খেতি হৰপ্পা সভ্যতাত কৰা হোৱা নাছিল গতিকে আজি এইকেইটা ইম্পৰ্টেণ্ট প্ৰশ্ন আছিলে আপোনালোকে ভিডিঅ'টো চাই ল'ব ভালকৈ আৰু
এবাৰ বুজি নাপালে বা এবাৰ মনত নাৰাখিলে আপোনালোকে বাৰে বাৰে ভিডিঅ'টো চাব আৰু লগতে মই পুনৰ কওঁ যে আমাৰ ইউটিউব চেনেল ই-কক্ষা ইনষ্টিটিউট আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব। লগতে আমাৰ মোবাইল এপ ই-কক্ষা ডিজিটেল শ্ৰেণীকক্ষ প্লে' ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব। আৰু হোৱাটছএপ যোগে আৰু টেলিগ্ৰাম চেনেল যোগে যদি আপোনালোকে ইনফৰমেশ্যন ল'ব বিচাৰে পৰীক্ষাৰ বাবে, তাৰ কাৰণে আমাৰ হোৱাটছএপ গ্ৰুপ আৰু টেলিগ্ৰাম চেনেলত আপোনালোকে জইন হ'ব পাৰিব। লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ। আৰু মোৰ লগত ডাইৰেক্ট কণ্টেক্ট কৰিব হ'লে মোৰ হোৱাটছএপ চেনেলৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ। তাতে ক্লিক কৰি আপোনালোকে মোক ফ'ল' কৰিব পাৰে, মই কিছুমান ইনফৰমেশ্যন দি থাকিম। গতিকে ভিডিঅ'টো মই আজিলৈ ইমানতে সামৰিলোঁ। ধন্যবাদ।